हेलो बंधु बान्धवीসকল स्वागतम जनाइছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ এণ্ড মিছেছ চন্দাশ্বিতা। তো আজি আমি আপোনালোকলৈ লৈ আহিছো অন্য এটা ৰেচিপি সৰু মাছেৰে সৰিয়হ দিয়া আঞ্জা। তো ভিডিঅ'টো চাই যাওক আৰু কেনেকুৱা পায় আমাক লাইক কমেন্ট কৰি জনাব আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। তো বলক এতিয়া পাকঘৰলৈ যাও। গো তো ইয়াত দেখিছে আমি মাছখিনি বাছি লোৱা আছে, বাছি লৈ নিমখ হালধি সানিলোঁ, সানি এতিয়া আমি ভাজিম আৰু এইখিনি ভাজো মানে আমি আচলতে ইয়াত আৰু কেইটামান লাগিব বস্তু, বিলাহী, পিঁয়াজ, আদা, নহৰু বেছি নালাগে, অলপ অলপেই হয়। এয়া আমি তাৰ লগতে সৰিয়হ তিয়াই থৈছিলোঁ, তিয়াই লৈ পিচি ল'লোঁ। দেখিছে এয়া পিঁয়াজ, আদা, নহৰু পেষ্ট আৰু লগতে আমি বিলাহীখিনিও পিচি ল'লোঁ আৰু সৰিয়হ পিছোঁতেনে মই জলকীয়া দি দিছোঁ তাতে দুটা। এয়া দেখিছে নেমু আৰু জলকীয়া, কেঁচা জলকীয়া এটাই দিম। এয়া আমি তেল গৰম হোৱাত আমি দি দিলোঁ জিৰা অলপ, কেইটামান দিলেও হ'ল আৰু নিদিলেও কথা নাই। তাৰ লগতে দি দিলোঁ পিঁয়াজ, নহৰু, আদাৰ পেষ্টখিনি আৰু লগতে হালধি দি দিলোঁ। হালধি দি আমি এতিয়া বিলাহীৰ পেষ্টখিনিও ইয়াতে দি ভাজি দিম একেলগে। সৰিয়হত মই জৰিয়তে জলকীয়া দি দিছোঁ, সেইকাৰণে ইয়াত বেছিকৈ নাই দিয়া, এটাই দিছোঁ। ইয়াত দেখিছে বিলাহীৰ পেষ্টখিনি আমি দি দিলোঁ। দি দিয়াৰ পিছত আমি একেলগে মিক্স কৰি ভাজি ল'ম এইখিনি। ইয়াতে এতিয়া নিমখ দি দিম, নিমখ দি অলপ লৰাই দিম, লৰাই আমি ঢাকি থৈ দিম, 5 মিনিটমান ঢাকি দিম মানে। ঢাকাৰ পিছতে এয়া দেখিছে আমাৰ মানে মাছ অলপ ভাজি হৈ গৈছে, গোটেইখিনি হোৱা নাই আৰু এতিয়া অলপ দেৰি পিছত ঢাকোনটো উদঙালোঁ। 5 মিনিটমানৰ পিছত এয়া দেখিছে এনেকুৱা ৰং হৈ যোৱাৰ পিছত আমি সৰিয়হখিনি দি দিম পিচি থোৱা। এয়া দেখিছে সৰিয়হ, এয়া আমি এতিয়া ভাজি দিম। সৰিয়হখিনি ভাজি আমি এতিয়াও অলপ ঢাকি দিম, 5 মিনিটতকৈ বেছি নাথাকিলেও হ'ব। ইয়াতে আমি এতিয়া আলু বইল কৰি ফেটি থৈছিলোঁ, বেছি নহয় এটা, জাষ্ট ডাঠ হ'বৰ কাৰণে ফেটি থৈছিলোঁ। আমি এতিয়া সেই ফেটি থোৱা আলুটো দি দিছোঁ ইয়াতে, দি ইয়াত ধুনীয়াকৈ মিক্স কৰি ভাজি ল'ম। ভাজি লৈ আমি ইয়াতে পানী দি দিম, নাথাকিলেও হ'ব, অলপ ভাজি লৈ পেলাই পানী দি দিব। পানীটো উতলিবলৈ দিলেই হৈ যায়। দেখিছে খুব সুন্দৰ হৈছে। এয়া দেখিছে আমাৰ মাছখিনি ভাজি হৈ গ'ল। এতিয়া আমি উতলি যোৱা তৰকাৰীখিনিত আমি মাছ দি দিম। আমি যিহেতু ভজা মাছ খাম, তো আমি গোটেইখিনি নাই দিয়া, কেইটামানহে দিছোঁ। তো আমি ইয়াত অলপ টেঙা দি দিছোঁ। এতিয়া টেঙা দি পেলাই আমি ঢাকি দিম আৰু ঢাকি দিয়াৰ পিছত আমাৰ হৈ গ'ল উতলিবলৈ দিলে। তো টেঙা বেছিকৈ দিব, বেছি টেঙা হ'লে খাবলৈ ইমান এটা টেষ্টি নহয়। তো আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকেও এনেকৈ কেতিয়াবা বনাই খাই চাব, খুবেই ভাল লাগে খাই। তো পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই গাইজ।